নমস্কাৰ বন্ধুসকল, মই নৱজিত আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, আজি এই ভিডিঅ'টোত আমি এখন লাইভ এটেক কৰিম আৰু মোৰ চেনেলটো এতিয়ালৈকে যোনে সাবস্ক্ৰাইব নাই কৰা তেওঁলোকে যেন সাবস্ক্ৰাইব কৰি লয় যাতে এনেকুৱা ভিডিঅ' তেওঁলোকে সোনকালে পায়। বন্ধুসকল, এই বেছখনত মই কৰিবলৈ লোৱা এটেক ষ্ট্ৰেটেজিটো হৈছে gobohog আৰু মোৰ টাউন হল 10 সেই কাৰণে বেছি টানো নহব এই বেছখনত এটেক কৰা। গতিকে বলক এটেকখন আৰম্ভ কৰো। প্ৰথমে মই সুপত আৰ্চাৰ মেলি লৈ বিল্ডাৰ হাতকিটা ভাঙিবলৈ চেষ্টা কৰিম, নহলে পাছত ইহঁতে সময়ৰ প্ৰব্লেম হলে পাছত ইহঁতে অসুবিধা কৰিব। আৰু দুটা গলেম মেলি লৈ উইজাৰ্ডে ফানেল ক্ৰিয়েট কৰি লম। ফানেল ক্ৰিয়েট হোৱাৰ পাছত মই ৱাল ব্ৰেকাৰেদি ৱাল ভাঙি তাত বলাৰ্ছ, মোৰ হিৰোজ এইবিলাক সোমোৱাই দিম। মোৰ মেইন টাৰ্গেট থাকিব অপনেণ্টৰ কুইন ডাউন কৰা। যিহেতু সিহঁতৰ চিচিত একো নাই সেইকাৰণে মোৰ মেইন টাৰ্গেট কুইনে হয়, যাতে পাছত মই যেতিয়া হক মেলো তেতিয়া যাতে মোৰ হকখিনিয়ে একো দিগদাৰ নাপাওক। কুইন আৰু কিংটো ডাউন হ'লে পাছত হকখিনিয়ে একো দিগদাৰ নোহোৱাকৈ গোটেই বেছখন ক্লিয়াৰ কৰি দিব পাৰিব। কুইন কিং ডাউন হোৱাৰ পাছত আটাইতকৈ বিজি ডিফেন্স যোন ফালৰ পৰা থাকে তাৰ পৰা আপোনালোকে হগিং ষ্টাৰ্ট কৰিব। এটা ডিফেন্সৰ ওপৰত অন্তত 4টা বা 5টা। মোৰ ইয়াত বহুতখিনি পাৰ্চেণ্টেজ আহি গৈছিলে প্ৰথম আৰ্মিখিনিৰ পৰা, সেইটো কাৰণে মই ইয়াত স্পেম হগিং কৰিলোঁ আৰু এই বেছখন ইজিলি 3 ষ্টাৰ আহি যাব। See the horizon, turn us to thousands, and we'll grow in number, fueled by them to see the horizon, turn us to thousands, and on we'll go, through the wastelands, through the highways, till my বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ CWL কেনেকুৱা গৈছে। আৰু আজি বতৰটো বেয়া কাৰণে বৰষুণৰ মাত থাকিব পাৰে ভিডিঅ'টোত, তাৰ কাৰণে বেয়া নাপাব। আৰু লগৰসকলৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু এই এটেক ষ্ট্ৰেটেজিটো gobohog, এই এটেক ষ্ট্ৰেটেজিটো টাউন হল 9ৰ এটা বহুত পাৱাৰফুল এটেক ষ্ট্ৰেটেজি হয়। আপোনালোকেও যদি টাউন হল 9ত আছে তেন্তে আপোনালোকেও এই এটেকটো ব্যৱহাৰ কৰিব পাৰে, কিন্তু আপোনালোকৰ চিচিত বলাৰ লাগিব। ধন্যবাদ আজিলৈ।